এখন চাগে দোকানখন আপোনালোকে দেখিয়ে থাকে, প্ৰায় ইয়ালৈ আহোঁ। আৰু এইফালে আজি মাজুপাহাৰৰ লগত মানে বজাৰ কৰিবলৈ বুলি আহিলোঁ। এইফালে ভণ্টি, মই, বৰমা সৰু পৰা গোটেইখিনি আহিছোঁ। আমি দেখিছেনে বেটেৰীত আহিছোঁ, আজি স্কুটি লৈ অহা নাই বাৰু দেই। আৰু এইফালে সেইটোৱে মানে সোণৰ বস্তু কিবা মানে বনাব দিছিলে, সেইটো কাৰণে সোণাৰী ওচৰতো সোমালোঁ। আৰু সোণৰ এতিয়া মানে অকণমান দাম কমি আছে বুলি কোৱা শুনিছোঁ। আৰু এইফালে আমি বজাৰ চজাৰ কৰি সোনকালে গুচি আহিলোঁ, মানে বৰ্তাহঁতৰো ভাড়া আছিলে যে। আৰু তাত একো নেখালোঁ, মানে পূৰা সোনকালে গুচি আহিলোঁ। আৰু বেটেৰীত অকণমান টাইমো লাগে। এইফালে ভণ্টিয়ে বজাৰ কৰিলোঁ, বিশালতো সোমালোঁ, ভিডিঅ' কৰিবলৈ নহ'লেই, মানে ওলালোঁ আৰু সোমালোঁ, সেইটো কাৰণে একো ভিডিঅ' নকৰিলোঁ। আৰু এইফালে তাই কমফৰ্ট চমফৰ্ট মাজৰ পৰা কিবা কিবি লৈছে, মানে এইবোৰ যদি আপোনালোকে চাই তেতিয়াহ'লে কমেণ্ট কৰিব, মই পাছত দেখুৱাম নেক্সট এটা ভিডিঅ'ত। আৰু চাওকচোন ভিউটো কি ধুনীয়া লাগিছে, এইখিনি সময়ত বহুত বেছিয়ে ভাল লাগে। আৰু এইফালে আমি ঘৰো পালোঁহি, সেইটো কাৰণে বস্তুবোৰ নিজৰ নিজৰ বস্তুবোৰ চবেই লৈ লৈছোঁ। আৰু তাত যিহেতু একো এটা খাই ন'লোঁ, সেইটো কাৰণে বহুত বেছি ভোক লাগিলে, ভাতো বনাব হোৱা টাইম নাই, সেইটো কাৰণে ভণ্টিয়ে মেগী আনিলে, মেগী খালোঁ। মানে মেগী আনিলে, তাই বনালে মানে দোকানৰ পৰা, যিহেতু আমাৰ দোকানখন ওচৰৰে। এইফালে আয়ে দেখিছেনে আজিকালি পুতলা কিবা চিৰিয়েলবোৰ ওলাইছে যে, সেইবোৰ অনবৰত চাই থাকে, সেনেকৈ টাইমটো পাছ কৰে। আৰু এইফালে ভণ্টিয়ে মোলৈ আনিলে। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, নেক্সট এটা ভিডিঅ' লগ পাম।